তো ওয়েলকাম ব্যাক টু কেএম ব্লগ। তো আজি আমি এটা দুৰ্গা পূজাৰ ভাচনি বুলি খানা এটা খাই আছো। তো খানাটোৰ আমি আজি আপোনালোকক অলপ দেখাই আছো কেনেকুৱা হৈছে মানে খানাটো। তো আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে মজা হ'ব যাই আছে। তো ইয়াৰ পিছত আমি যাই আছো দুৰ্গা পূজাৰ ভাচনি চাবা নলবাৰী। তো নলবাৰীৰ আমাৰ কি বুলি কয় এইটো কি আছিল বৰভাগত যাই আছো। এইটো আমাৰ মাংস বনোৱা আছে হাঁহৰ মাংস। তো এইটো হাঁহ আমাৰ কি আছে নয়ন ভাই কি কবি নয়ন কৈ দিয়া কিবা এটা। খানাটো খাই বিৰাট ভাল লাগিল আজি বহুত দিনৰ ঘৰত খালো হয় ভাচনি উপলক্ষে। হয় ফোন আহিছে বাদ দিয়া ফোনটো ফোনটো বাদ দিয়া বাৰু এইটো কৈ দিয়া। লগৰবোলে ফোন মাৰিছে একো নাই। তো এনজয় এনজয় আছে মুনু আছে। এইটো আমাৰ মুনু সঞ্জীৱ। এইটো আছে মানৱে কি কবি মানৱ কৈ দে কিবা এটা। ক'ব লাগে একো নাই আৰু এতিয়া আমি মানে ভিডিঅ'ত আছো হেৰি কৰিব যাম খানাটো খাই লওঁ চাব যাম আৰু এতিয়া খানা খাই লৈছো আৰু খানাটো খাই লৈছো তাৰপিছত যাম আৰু গোটেইকেইটা একেলগে গুচি যাম আৰু। তো ঠিক আছে দীপংকৰ আছে দীপংকৰ হাই এইটো মানৱ আছে আমাৰ মানৱ প্ৰ। তো কিবা এটা কৈ দিয়া। হেল্ল' নেমুটো কোনে নিছিল নেমুটো কাৰ কোনে চুৰ কৰিছিল নেমুটো কোন নেমুটো কোনে চুৰ কৰিছিল নয়নে নেমুটো চুৰ কৰিছিল কাৰ আছিল নেমুটো খাব লাগে কোনটো খাব লাগে বাকলি বুলি কয় এইটো বাকলিটো খাব লাগে সেইটো খাব লাগে সেইটো কাৰ ভাগৰ আছিল কিন্তু তুমি চুৰ কৰিছা এইটো বস্তু কাৰ মানে ৰসটো কোৱাৰ কাৰণে নয়নে কোৱাৰ কাৰণে বেয়া পাইছে বেয়া পাই গালি পাৰিছে আৰু মই ক'লো কি আমি খাওয়াত ব্যস্ত নেমু ৰসটো খাব নালাগে এনেকৈ খাবলৈ সেইটোৱে কৈছো এইটো কেনেকৈ খাব পুৰা দেখাই দিয়ে আপুনি তোমালোকে ব্লগ কৰি আছে আৰু হ'ব বাৰু বহুত মজা লাগিলে তো বিজয় দশমী চাবলৈ। তো বিজয় দশমী ৰাৱণ জ্বলাব এতিয়া তাকে চাবলৈ আমি আহিছোঁ। তো আপোনালোক দেখাই আছোঁ বলক। তো ধামাকা হ'ব যাই আছে এইফালে
Thank you.